वन्दे शम्भु महेश्वरम् वन्दे गौरी मनोहरम् वन्दे हर हर बरह पदम् वन्दे वन्दे नटराजम् তুমি যে ইমান কম সময়ৰ ভিতৰতে এই পৰিৱেশটোৰ লগত তুমি নিজকে এডজাষ্ট কৰি ল'ব পাৰিছা? অৱশ্যে প্ৰথম অৱস্থাত টান আছিল, কিন্তু আজিকালি সহজ হৈ গ'ল। কেৱল আপুনি টকাৰ বাবে মই যিকোনো কাম কৰিবলৈ সাজু আছোঁ। অ'কে, ছাৰে মোক লৈ সন্তুষ্টনে? fully satisfied? আৰু কি জানে, তোমাক পূজাৰ উপলক্ষে তোমাক স্পেচিয়েল বোনাছ দিয়াৰ কথা। আচ্ছা ফুকন, আপোনাকতো মই কৈছোৱে মোৰ কামখিনি মোৰ প্ৰকাশ মেনেজাৰ কৰি আছে আৰু সকলোখিনি কাম তেওঁ মেনেজ কৰে। আপুনি নিশ্চিন্ত থাকক। ঠিক আছে ঠিক আছে, মই তেখেতক মই কৈ আছোঁ, আপোনাৰ কামখিনি তেখেতে চাই আছে। ঠিক আছে ঠিক আছে, থেংক ইউ থেংক ইউ। তোমাৰো আহিবা প্লিজ। বাহ বাহ, এইসবগুলো কোনো ভালো লাগে বুঝছা ম্যানেজার, বিরফেক্ট ম্যানেজার। বাৰু এই লিপিকাই ভালদৰে কামবোৰ আয়ত্ত কৰিব পাৰিছে? গুড, মই জানো এওঁ পাৰিব। ঠিক আছে, শুনাচোন, পূজাৰ বন্ধৰ পিছত মই নতুনকৈ জব এলপমেণ্ট কৰিম। তুমি যেতিয়া মোৰ চৌধুৰী ষ্টিল ফেব্ৰিকেশ্যনৰ দায়িত্বত ল'ব লাগিব আৰু শ্ৰীময়ী নিকেতনৰ পৰিচালনাৰ দায়িত্বত থাকিবও মিছ লিপিকা দত্ত। আপোনালোক দেখিছো কম চলো নহয় দেই। হৰিণাই আহাৰ বিচাৰি লগৰ হৰিণাৰ লগত ঘাঁহনি পথাৰলৈ আহিব আৰু আপোনালোকে সেই ঘাঁহনিৰ পথাৰত জোখ লৈ থাকি হৰিণাক ভক্ষণ কৰে। ছাৰ, মই তেনেহ'লে গৈ থাকো। তেনেকৈ নহ'ব, ছাৰক প্ৰমিছ কৰি যাব লাগিব। কিহৰ প্ৰমিছ? পাৰ্টি সন্ধিয়ালৈ। অ'কে অ'কে, আচ্ছা মেনেজাৰ, ছাৰ এতিয়া আমি আচল কথালৈ আহোঁ। প্লিজ চিট ডাউন। যোৰহাটৰ আকাশ ফাৰ্মাৰ ইনভইচটো পঠোৱা হ'ব। পাৰ্টিৰ পৰা কোনো ধৰণৰ অবজেকশ্যন নাই ছাৰ, মাথো কৈছোৱা মানে ছাৰ সেই দিবেন হাজৰিকাৰ সেইটো বিষয়ে তুমি কি ভাবিছা? ছাৰ সেইটো বৰ চিন্তাৰ বিষয় হৈ পৰিছে। সেইটো আৰু চিন্তাৰ বিষয় নাই। লেবৰেটৰী মেনেজিং ডাইৰেক্টৰ বিমল দাৰুকাক লগ কৰি তুমি এটা ফলছ ৰিপৰ্ট তৈয়াৰ কৰা আৰু যিমান টকা লগা বিনিময়ত মই তাক দিবলৈ ৰাজি আছো। বুজিছাতো? ছাৰ, আমি নিজে আগবাঢ়ি যোৱাটো ভাল নহ'ব নেকি? কাৰণ
তেতিয়া অসম মেডিকেমৰ প্ৰকৃত কোন প্ৰকাশ হৈ যাব। ডক্টৰ বিমল দালকাৰ লগত আমাৰ পৰিয়ালৰ এটাৰ ভাল সম্পৰ্ক আছে। তেখেতে কেতিয়াও এই অস্বীকাৰ কৰিব নোৱাৰে। ঠিক আছে ছাৰ, মই কথাটো জনাইছো। হেল্ল' মেনেজাৰ প্ৰকাশ চন্দ্ৰ স্মৃতি। Yes, আপোনাক লগ পাব লাগিছিল। কি ক'লে? Yes, দিব্যান হাজৰিকাৰ কেছটো। হয়। হয় নেকি? ঠিক আছে। আপুনি কাইণ্ডলি কেছটো বন্ধ কৰি ৰাখক। মই আপোনাক লগ কৰি আছো। ওকে, এৰিছো এতিয়া। ছাৰ, আমাৰ ৰমেনে হেনো এই ৰিপৰ্টটোৰ পিছত বৰকৈ লাগি আছে। হয় ছাৰ। পচিবল হ'ব পাৰে ছাৰ, কাৰণ দিব্যানৰ মাকৰ মৃত্যুৰ দিনা ডক্টৰ চলিহাৰ লগত সিহঁতৰ ঘৰলৈ গৈছিল। ঠিক আছে, আজিৰ পৰা মই তেওঁলোকৰ ঘৰটো মই বন্ধ কৰি দিম। অকল দিবেনৰ লগতে নহয় ছাৰ, সি হেনো সেই লেবাৰ পাৰ্টিৰ লগতো তাৰ সুসম্পৰ্ক আছে। জানিব পৰা মতে সিহঁত বলিয়ান হোৱাৰ মূল সেই আপোনাৰ পুত্ৰ সেই ৰমেন চৌধুৰী। তুমি কেনেকৈ জানিলা? ৰমেনৰ বক্তব্যত সেই কথা স্পষ্ট হৈ পৰিছে। কথাটো সঁচানে? হয় ছাৰ। তাৰ মানে তুমি তপনক এতিয়াও মান্তি কৰিব পৰা নাই? হয় ছাৰ, কোনো পৰ্যায়ে মই সিহঁতক মান্তি কৰাব পৰা নাই। ছাৰ, প্লেনিংটো মই অন্য ধৰণে ভাবিছো। আজি সেই সোণালী সুযোগ। তেন্তে তুমি এতিয়া কি কৰিম বুলি ভাবিছা মেনেজাৰ? মই তেওঁক ইয়ালৈ অকলে মাতিছো। তেওঁ আহক, মই তেওঁৰ লগত কথা পাতি আছো। Yes, coming. কওক, মোক বা কিয় মাতিছিল? আচ্ছা তপন, তুমিতো জানিছাই তোমাক মই ইয়ালৈ অকলে কিয় মাতিছো। তুমি কোনো চিন্তা নকৰিবা, ইয়াত তুমি আৰু মই দ্বিতীয়জন আৰু ইয়াত কোনো নাই। আচ্ছা, তুমি এটা মাত্ৰ চহী কৰিব লাগে। তুমি ভুল বুজিছা। কিবা আছে যদি কওক। ৰবা, তুমি নিশ্চয় ভুল বুজিছা। তুমি সেই নিৰক্ষৰতাৰ লগত থাকি তোমাৰ জীৱনটো তুমি ধ্বংস নকৰিবা। আচ্ছা শুনাচোন, তুমি ধ্বংস কৰিছা। তুমি তোমাৰ ঘৰখনৰ কথা চিন্তা কৰা।
মই কেতিয়াও বেইমান নকৰোঁ সংসাৰ কেতিয়াও কৰিব নোৱাৰোঁ কেতিয়াও নকৰোঁ ৰ'বা সেই কথা মই দীপনকো কৈছোঁ মাত্ৰ সেই তোমালে বাট চাই থকাৰ বাবেহে মই অন্য কিবা যদি আপোনাৰ ক'ব লগা আছে কওক নহ'লে কিন্তু মই যাওঁ ঠিক আছে নকৈতো আৰু কলটো পকাব নোৱাৰি অলপ ঠাণ্ডা বতৰত মই তোমাক বহা বহা বহাচোন তুমি এইখিনিতে বহা আন্দোলন কর নিজৰ বিবেকে সোঁৱৰাই দিয়াৰ বাবে আন্দোলন কৰিমেই দাবী মানে লোৱা নোলোৱা পাছত কব তই আগতে ক মোৰ কাৰখানা দেৱালত অবৈধ প্ৰস্তাৰিং কৰা অধিকাৰ তই ক'ত পালি তাৰ আগতে আপুনি মোক উত্তৰ দিয়ক মোৰ মৰম নিচিনা হেজাৰ হেজাৰ নিৰীহ জনতাক ভেজাল ঔষধ খুৱাই মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ আপুনি অধিকাৰ ক'ত পালে চৌধুৰী দীপেন হিৰৰ গৰ্বত মতুলীয়া হৈ নাই যদি মহৰ লগত যোগ দিবলৈ যায় নিশ্চয় তোৰ মৃত্যুৰ বাহিৰে মূৰ্খামে একোৱে হ'ব নোৱাৰে তই যদি তাকেই কৰিব বিচাৰিছ তেন্তে ভালদৰে শুন তোৰ বাবে মই অতি নিষ্ঠুৰ হৈ পৰিম ভুল ধৰিছা বন্দুক আৰু চাবুকেৰে ইণ্ডাষ্ট্ৰিয়েল ডিস্পিউট মীমাংসা কৰিবলৈ যোৱা মানুহজনৰ ভুল হৰিণাই কৰা মূৰ্খামিতকৈ বহুত উদ্ধ আজি আপোনাৰ ৰঙা চকুলৈ ভয় কৰাৰ সময় নাই আজি দেশৰ জনতা জাগ্ৰত হৈছে আপোনালোকৰ দৰে ভদ্ৰ মানুহবোৰৰ মুখাবোৰ খোল খাই পৰিছে নিশ্চয় এবাৰ পিঞ্জৰাবদ্ধ সিংহ যেতিয়া মুক্তি হৈ সি যিমান দূৰলৈকে নাযাওক কিয় তাৰ দৃষ্টি সদায় গৰাকীৰ ওপৰত তোক মই এটি শেষ কৰিব পাৰো জানা তই মিছা চেষ্টা কৰি লাভ নাই আপুনি ভাবিছে যে অকল এজন দীপেন হাজৰিকাক শেষ কৰিলে আপোনাৰ এই কুচক্ৰান্ত শেষ হৈ যাব এইটো আপুনি ভুল ভাবিছে আৰু তাকেই যদি ভাবিছে আপোনাৰ এইটো মহা ভুল নিশ্চয় মাজনী দেউতা, ইয়াত তুমি
কি কৰিলে লাছা দেউতা তই আপৰা তৰিছা মাজুলী তুমি কি কৰিলে লাছা তই আপৰা তৰিছা দিপেন্দা মই তোমাক অনুৰোধ কৰিছো দিপেন্দা তুমি ইয়াৰ পৰা গুচি যোৱা দিপেন্দা মই তোমাক অনুৰোধ কৰিছো ঠিক আছে নন্দিতা আজি তোমাৰ কথা মতে মই ইয়াৰ পৰা গুচি যাম কিন্তু চৌধুৰী চাহাব দিপেন্দা প্লিজ দিপেন্দা তুমি ইয়াৰ পৰা গুচি যোৱা চুপ ঘৰৰ লগত কিহৰ সম্পৰ্ক দেউতা চৌধুৰী চাহাব এই কুকুৰবোৰৰ পৰা খুব সাৱধান কাৰণ এই পোহনীয়া কুকুৰবোৰে এদিন আপোনাৰ গলত জপিয়াব পাৰে কথাষাৰ মনত ৰাখিব তহঁতক ভকিবলৈ শিকিছ কামোৰাৰ সাহস তহঁতৰ নহল আচ্ছা মমিতা তই হঠাৎ আহিলি যে যা ভিতৰলৈ যা মিঠাই খায় হাজাৰ হাজাৰ মানুহ মৰিলেও আৰু দোকান বন্ধ হলেও চাহৰ দোকান বন্ধ নহয় ইহঁতক লৈ মই খেল আৰম্ভ কৰিছো ইহঁতক মই চাকৰিৰ পৰা বৰ্খাস্ত কৰিম তাৰ পাছত মই পানৰ হৰি মহাজনক